হাই হেল্ল' বন্ধুসকল, কি খবৰ? ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আহিছিলোঁ চেঠা ব্ৰিজলৈ। তো আলিপুৰাৰ পৰা বেছি দূৰ নহয় আৰু এনাকুলামৰ পৰা বেছি দূৰ নহয়, আৰু লগতে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিলে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সাগৰৰ ঢৌ। চাওক, আমি সাগৰৰ ওচৰলৈ যাম, আৰু লগতে দেখিবলৈ পাইছে এয়া হ'ল মাছ মৰা নাও। ইয়াতে চাওক, খুব ধুনীয়া এটা দৃশ্য। আপোনালোকে আহক আৰু চাই যাওক। ইয়াতে মোৰ লগত আছে যতীন, আছিফ আৰু দাদাহঁত মোৰ পাছফালে আহি আছে। তো একেলগে আমি ব্ৰিজলৈ আহিছিলোঁ চাবলৈ। আমি তাৰ পৰা কিমান দূৰলৈ আহিলোঁ চাওক। ইয়াতে শিলেৰে গোটেই ৰাস্তাটো নিৰ্মাণ কৰিছে, চাব পাৰে। আৰু আগত দেখিছে সেইটো এটা ৰাস্তাৰ নিচিনা বনাইছে ইয়াত শিল দি, যাতে ঢৌটোৱে একো ক্ষতি কৰিব নোৱাৰে। চাওক, এইখিনি একেবাৰে লাষ্টত এইখিনি আছে শিলেদি বনোৱা। চাওক, কিমান ডাঙৰ সাগৰ, খুব এটা ধুনীয়া দৃশ্য। আপোনালোকে আহক, আলিপুৰা নহ'লেতো এনাকুলামৰ পৰা আহিব পাৰিব চেঠা ব্ৰিজলৈ। চাওক, এইখন গাঁওখন, আৰু আছোঁ আমি ইয়াত। তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এতিয়া টাটা, বাই বাই।